নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল আপোনালোকক স্বাগতম জনাইছোঁ। এই মুহূৰ্তত এখন নতুন আপডেট আহি পৰিছে। যিসকল ষ্টুডেণ্টে 21-22 বৰ্ষত স্কলাৰশ্বিপ এপ্লাই কৰিছিল, ৰেনুৱেল এপ্লাই কৰিছিল, সেইসকলৰ ষ্টুডেণ্টৰ এতিয়া টকাখিনি সোমাব ধৰিছে। তো পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ যোনে কৰিছিল OBC কেটেগৰীৰ সেইবিলাক পইচাকেইটা এতিয়া সোমাই আছে। তো আপোনালোকে কেনেধৰণে নিজৰ পইচাখিনি মানে চেক কৰিব, ক'ত মানে চেক কৰিব আপোনালোকে, তো আজি এই ভিডিঅ'টোত আপোনালোকে চাব আৰু কিমান টকা সোমাব আজি এই আপডেটটো আপোনালোকে পাই যাব। আৰু আপোনালোকৰ যদি মানে আপোনালোকৰ ৰেনুৱেল কৰিছে আৰু কোনোবা যদি ফ্ৰেছাৰ কৰিছে, নতুন যদি কৰিছে, তেনেহ'লে আপোনালোকে চাব পাৰে সেইবিলাক টকাখিনিও সোমাই আছে। তো আপোনালোকে চাই লওক এতিয়াই সোনকালে। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগত থকা বেল আইকনটো বজাই দিব নতুন নতুন ভিডিঅ' আপডেট পাবৰ কাৰণে। এতিয়া বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মোৰ ভিডিঅ'টো শেষলৈকে চাব, শেষলৈকে চাই কিনে আপোনালোকে ভিডিঅ'টোত জানিব পাৰিব কেনেধৰণে চেক কৰিব লাগিব। তো বলক ভিডিঅ' ষ্টাৰ্ট কৰোঁ। আপোনালোকে প্ৰথমতে এখন ক্ৰ'ম ব্ৰাউজাৰ ল'ব। ক্ৰ'ম ব্ৰাউজাৰত আহি কিনে এখন পেজ লৈ ল'ব। পেজটো লোৱাৰ পিছত আপোনালোকে ইয়াতে চাৰ্চ কৰিব PFMS বুলি। PFMS বুলি চাৰ্চ কৰাৰ পিছত লগে লগে আপোনালোকে এটা পেজ ওলাই যাব এনেকুৱাকৈ। ইয়াতে ওলোৱাৰ পিছত আপোনালোকৰ এপ্লিকেশ্যন ID নাম্বাৰটো আছে যিখন, আপোনালোকৰ যিটো মানে এপ্লিকেশ্যন নাম্বাৰটো আছে, ইয়াতে চাব যে ইণ্টাৰ NSP এপ্লিকেশ্যন ID। ইয়াতে আপোনালোকৰ IDটো বহাই দিব। মই ইয়াতে চিলেক্ট কৰি দিছোঁ, আপোনালোকে বহাই দিব। টেনশ্যন নাই। ইয়াতে আপোনালোকে ৱৰ্ড ভেৰিফিকেশ্যনটো দি দিব, মানে চেপ্টাৰ বুলি থাকে ন, ইয়াতে এইটো দি দিব। মই দি দিছোঁ। ইয়াতে চাৰ্চ ক্লিক কৰি দিব। তো আপোনালোকে চাব পাৰিব আপোনালোকৰ যিসকলৰ পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ OBC কেটেগৰীৰ আপোনালোকে ৰেনুৱেল কৰিছিল সেইবিলাকৰ 21-22 বৰ্ষৰ, কিন্তু এইটো যিসকল ষ্টুডেণ্টে 20-21 বৰ্ষৰ সিহঁতৰ অলৰেডি টকা সোমাই গৈছে, আৰু যিসকলে 21 আৰু 22ৰ টকাখিনি মানে এতিয়ালৈকে পোৱা নাই, সেইসকল ষ্টুডেণ্টে এইটো টকাখিনি এতিয়া সোমাই আছে। তো আপোনালোকে এনেকুৱা ধৰণৰ চাব, এই চাব ইয়াতে আপোনালোকে চাব এই ষ্টুডেণ্টটোৰ আপোনালোকে চাই লওক OBC কেটেগৰী আছিল, পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ চাই লওক। আৰু ইয়াতে আপোনালোকৰ টকাখিনি আজিৰ ভিতৰত সোমাই যাব। চাব ইয়াতে পে'মেণ্টটো বেংকলৈকে হৈ আছে, আপোনালোকে চাব আজি ডেট মানে সোমাই গৈছে। আজি ক্ৰেডিটটো আৰু অলপ ধৰক আৰু 4 ঘণ্টা 5 ঘণ্টামানত আপোনালোকে এইটো 6,370 টকাটো সোমাই যাব। তো আপোনালোকে নিজৰ মোবাইলত তেনেকুৱা ধৰণে চাব পাৰিব। আৰু যদি ফ্ৰেছাৰ মানে নতুন যদি কৰিছে, নতুনৰো সোমাই আছে, সম্পূৰ্ণ সকলো সোমাই আছে, আপোনালোকে চাই ল'ব। আৰু যদি ভাবি আছে যে টকাখিনি সোমোৱা নাই, তো আপোনালোকে এবাৰ চেক কৰি চাওক বেংক একাউণ্টত অলৰেডি সোমাই গৈছে হয়তো। তো আৰু যদি কোনোবাৰ যদি এতিয়ালৈকে 20 আৰু 21 বৰ্ষৰ যদি সোমোৱা নাই, তো আপোনালোকে বেংকত গৈ কিনে চেক কৰক, আপোনালোকৰ টকাখিনি হয়তো সোমাই গৈছে, আপোনালোকে হয়তো চোৱা নাই। তো আপোনালোকে গৈ কিনে চাওক, হয়তো সোমাই গৈছে পইচাখিনি। আৰু এইদৰে আপোনালোকে 21-22 বৰ্ষৰ আপোনালোকে পইচাখিনি আপোনালোকে সোমাই যাব। আৰু অলপ সময় আছে, আৰু কোনোবা ধৰণৰ মানে ষ্টুডেণ্টৰবিলাকক অলপ টকাখিনি কম সোমাইছে বা বেছি সোমাইছে, এনেকুৱা হৈছে। তো এইটো ষ্টুডেণ্টৰ সোমাইছে 6,370 টকা। তো আপোনালোকে নিজৰ মোবাইলত চাব পাৰিব এনেকুৱা ধৰণে। আৰু ভিডিঅ'টো সকলোক শ্বেয়াৰ কৰি দিয়ক, কাৰণ এতিয়া নতুন আপডেট, কালি পৰহিৰ ভিতৰত এইটো নতুন আপডেট হৈ গৈছে, নতুন এটা ভাল খবৰ আহি গৈছে। সকলো পইচাখিনি চৰকাৰে দি আছে। তো আপোনালোকে সোনকালে এইটো চেক কৰক আৰু ভিডিঅ'টো সকলোক আপোনালোকৰ বন্ধু বান্ধৱীসকল যিসকল বন্ধু বান্ধৱীয়ে এই পোষ্ট মেট্ৰিক স্কলাৰশ্বিপটো কৰিছে আৰু সকলোক শ্বেয়াৰ কৰি দিয়ক। পোষ্ট মেট্ৰিক বুলিও নহয়, যোনে নেকি SC কেটেগৰী কৰিছে, SC ST এইসকলৰ টকাখিনিও সোমাই গৈছে। তো আপোনালোকে ছেম পদ্ধতিৰে আপোনালোকে ইয়াতে আপোনালোকৰ এপ্লিকেশ্যন IDটো দি কিনে আপোনালোকে ইয়াতে চাব পাৰিব। তো ধন্যবাদ। আজি ভিডিঅ'টো ইমান